Hello guys, welcome back to my YouTube channel Sjentertainment. কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে খবৰ ভাল। আজি যাবলৈ ওলাইছো ধেমাজিলৈ কৰোনা ভ্যাকচিন ল'বলৈ। কৰোনা আজি ফাৰ্স্ট ড'জটো ল'ম বুলি ভাবিছো আৰু এবিনে আহিছে মোৰ লগত এয়া দেখিছে মনুজ দুটা ওলাইছো কিছুমানে কৈছে কৰোনা ভ্যাকচিনটো লোৱাৰ পিছত গাত অলপ দুৰ্বল লাগিব পাৰে সেইকাৰণে ইয়াক লগত লৈ আহিছো যদি গাটো দুৰ্বল লাগে এই বাইকখন চলাই আহিব যিহেতু ধেমাজি যাব লাগিব আৰু এতিয়া আমি যাব লাগিব ধেমাজি শংকৰদেৱ আজি মনটো ভালো লাগি আছে ভয় লাগি আছে ভাল লাগি আছে সেইকাৰণে যে ভ্যাকচিন ল'ম আৰু ভয় লাগি আছে বহুত দিন হ'ল বহুত দিন মানে বছৰ হ'লা ভ্যাকচিন লোৱাই নাই না বেজি সেজি সেইকাৰণে ভয় লাগি আছে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ কাৰণে কেৰেলা ৰবৰ কোম্পানী ভিডিঅ' এটা বনাই থোৱা আছে এডিট কৰি সম্পূৰ্ণ কমপ্লিট হৈ আছে এইটো ভিডিঅ' দিয়াৰ দুদিনমানৰ পিছতে সেইটো ভিডিঅ' দিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু এতিয়া গৈ আছো ধেমাজি শংকৰদেৱলৈ কৰোনা ভ্যাকচিন ল'বৰ বাবে আৰু আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণ চাই থাকিব মই কেনেকুৱা লাগে আপোনালোকক সম্পূৰ্ণ কৈ থাকিম সো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু এতিয়া আমি আপোনালোকে দেখিছে পাছুহি সমৰাজান এতিয়া আমি যাব লাগিব পুনে পুনে ধেমাজিলৈ আৰু এতিয়া চাওক আপোনালোকে গাড়ী মটৰ তেনেকৈ নাই বুলি ক'ব ঠিক কম সংখ্যকহে দেখা গৈছে আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে যোনটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় লাইক কমেন্ট কৰাৰ লগতে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ বলক এতিয়া আমি গৈ থাকোঁ শংকৰদেৱ তাৰ পৰাই আমি আপোনালোকক সম্পূৰ্ণ কেনেকুৱা লাগে কি কৰিব লাগে সব কৈ থাকিম Like a guy, you could treat me right. Way oh, oh. Boy, take a chance, will you let me ride? Way oh. I could be the best thing in your life. Way oh. You got me singing. Way oh. You look like a guy, you could treat me right. Way oh. Boy, take a chance, will you let me ride? Way oh. I could be the best thing in your life. Take a drive. Best thing in your life. Maybe let's take a drive, take a drive. Way oh. Way oh. Way oh. আৰু আমাৰ কৰোনা টেষ্ট কৰা হৈ গ'ল আৰু এতিয়া ৰৈ আছোঁ ভ্যাকচিন ল'বৰ কাৰণে আৰু ভ্যাকচিন লোৱাৰ পিছত আমি ডাইৰেক্ট যাম ঘৰলৈ আৰু এতিয়া চাওক শংকৰদেৱৰ পৰিৱেশটো কেনেকুৱা এবাৰ ভ্যাকচিন লোৱাৰ পাল মোৰ ভাগৰ পৰিছে বলক এতিয়া আমি গৈ ভ্যাকচিনটো লৈ আহোঁ তাৰপিছত কেনেকুৱা লাগে আপোনাক কৈ থাকিম বাৰু বলক
এতিয়া ভেকচিন লৈ আহি পিনি ইয়াতে অকণ বহিছোঁ, আধা ঘণ্টামান বহিব কৈছে আৰু একো ভেকচিন লোৱা গম নাপালোঁ সিমান তেনেকৈ যিমানটো ভয় খাই আছিলোঁ। চ' আপোনালোকেও ভেকচিন ল'বলৈ চেষ্টা কৰক যদি পাৰে। আৰু আমি এতিয়া অলপ সময় আধা ঘণ্টা ৰ'ব দিছে আৰু আধা ঘণ্টা ৰ'ৱাৰ পিছত আমি এতিয়া ঘৰলৈ যাম। এতিয়া ভেকচিন লোৱা হৈ গ'ল, আধা ঘণ্টা পাৰ হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়ালৈকে একো গম পোৱা নাই বাৰু, এতিয়া হোটেলত কিবা এটা খাই এতিয়া ডাইৰেক্ট ঘৰলৈ যাম মানে। এতিয়ালৈকে একো গাটো বেয়া লগা নাই, বিষোৱা নাই, একো নাই, হোৱা নাই বৰ্তমান। আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ, হোটেলত কিবা এটা খাই ডাইৰেক্ট ঘৰলৈ যাওঁ। বেছিকৈ ভয় থকা নহয়, ইমান ভয় নালাগে। এনেই বেছিকৈ ভয় কৰি থকা বেজীটো দিওঁতে একো গমেই নাপায় সেনেকৈ। খালি আধা ঘণ্টামান বহি আহিব কৈছে। আধা ঘণ্টামানে বহি আহিব কৈছে যে বহি অহাই ভাল। আধা ঘণ্টামান বহি আহিব কয় যে বহি অহাই ভাল বোলো। সেই আধা ঘণ্টা পিছত যদি তোৰ গাত অকণ কিবা লাগে তেতিয়া সিহঁতৰ লগতে ডাক্তৰ চাই দিব যে, সেইকাৰণে পটককৈ আহিব নালাগে বুলি কৈছে। The next day. হেল্ল' গাইছ, আজি হ'ল নেক্সট দিনাখন আৰু আপোনালোকক কৈছিলোঁ মানে আপোনালোকক শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ মানে বেজীটো লোৱাৰ পিছতনো কেনেকুৱা লাগে। চ' ইভাগে বাকী তেনেকুৱা একো নাই, কিন্তু ৰাতিলৈ মিছা কথা নকওঁ, ৰাতিলৈ জ্বৰ অলপ লাগিছিল আৰু ৰাতিপুৱা সময়ত হাতখন এই যোনখন হাতত বেজী লৈছিলোঁ মানে সেই হাতখনৰ বিষ অলপ হৈছিল। এতিয়া বৰ্তমান মানে এতিয়া ভিডিঅ'টো বনোৱা সময়ত এতিয়ালৈকে কোনো বিষ নাই, জ্বৰ চৰ নাই, সেইবোৰ চব ভাল হৈ গ'ল। বাকী ভিডিঅ'টো ইমানে আছিল। যদি আপোনালোকে এতিয়াও ভেকচিন লোৱা নাই ভেকচিন ল'বলৈ চেষ্টা কৰক, আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰাৰ লগতে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই।